হেমন্তৰ গুণ্ডাগিৰি না চলিব নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি না চলিব বিজেপি লেই লেই চাই চাই আদানি মোদী ভাই ভাই আদানি গ্ৰেপ্তাৰ কৰক। চাওক, আজি একচুৱেলি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ ৰুপচি আৰু দেৱীতলা ব্লকৰ উদ্যোগত আমি এইটো প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ মেইন একচুৱেলি উদ্দেশ্য হৈছে আপোনালোকে সকলোৱে জানে যে যোৱা কেইদিনমান আগত যিটো আদানী যিটো LIC আৰু আমাৰ আপোনালোকে গম পায় LIC আৰু ষ্টেট বেংকৰ যিটো একাউণ্ট যিখিনি পইচা তাত বেংকৰ পৰা মানে নোহোৱা হৈ যোৱাৰ নিচিনা হৈছে। গতিকে আমি সকলোৱে জানো যে এই গোটেইখিনি যিখিনি LIC মানুহ আমাৰ সাধাৰণ মধ্যবিত্তীয় আৰু তলৰ শ্ৰেণীৰ মানুহে কৰে বা ষ্টেট বেংকত একাউণ্ট আছে, ইয়াৰ পৰিৱৰ্তে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেখেতৰ ভাতৃ বুলি ক'ব পাৰি যে আদানী গৌতম আদানী তেখেতে 80,000 টকা ঋণ দিছিলে, লোন দিছিল। সেই লোন তেখেতে আজি 2014 চনত তেখেতে আছিল 609 নম্বৰ চিৰিয়েল আমাৰ মানে ৱৰ্ল্ডৰ যিটো ধনী মানুহৰ লিষ্টত, আৰু তেওঁ আহি পেলাই হঠাৎ 3 নম্বৰ। এই পইচাখিনি তেখেতে হঠাৎ ইমান এই 6 বছৰৰ ভিতৰত ইমান কেনেকৈ ধনী হৈ পৰিল। যিহেতু দেখা পোৱা যায় আজি ভাৰতবৰ্ষত যিকোনো কামেই নহওক কিয় এইটো আদানী গ্ৰুপে পায়। ৰাস্তাৰ কাম হওক, আজি ব্ৰিজৰ কাম হওক, এয়াৰপৰ্টৰ কামেই হওক, ৰেলৱেৰ কামে, গোটেইখিনি তেখেতে আজি আদানী গ্ৰুপে পায়। গতিকে এই তেখেতক যিখিনি নৰেন্দ্ৰ মোদীয়ে গোটেইখিনি কাম তেখেতক দি আৰু আমাৰ সাধাৰণ মানুহৰ পইচা তেখেতক লোন দি এই পইচাখিনি সুৰক্ষিত কৰাৰ কাৰণে আমি আজি নৰেন্দ্ৰ মোদীক আৰু বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে আদানী গ্ৰুপক এৰেষ্ট কৰিব লাগে বা আদানীক এৰেষ্ট কৰিব লাগে আৰু এই ধনখিনি সুৰক্ষিত কৰিব লাগে। তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ পৰা আমি এইটো প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এইটো আগন্তুক দিনৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি থাকিব। সুৰক্ষিত কৰক, SBI ধন সুৰক্ষিত কৰক, হেমন্তৰ গুণ্ডাগিৰি না চলিব, হেমন্তৰ গুণ্ডাগিৰি না চলিব, নৰেন্দ্ৰ মোদীৰ গুণ্ডাগিৰি না চলিব, বিজেপি সরকার ব্যর্থ সরকার, বিজেপি সরকার ব্যর্থ সরকার, বিজেপি লেই লেই খাই খাই, বিজেপি লেই লেই খাই, আদানি মোদী ভাই ভাই, আদানি মোদী ভাই ভাই, আদানি গ্রেপ্তার করক, আদানি গ্রেপ্তার করক, নরেন্দ্র মোদী গো ব্যাক, Narendra Modi go back, Narendra Modi hi, Narendra Modi hi, Narendra Modi go back, Narendra Modi hi, go back, Narendra Modi go back, go back.